হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে ভালনে? নিশ্চয় মোৰো ভালেই। নতুন বছৰ সকলোকে বহুত বহুত শুভেচ্ছা জনালোঁ আৰু সকলোৰে যাতে ভাল হয়। নতুন বছৰ বুলি আমি এটা খানা খাম বুলি ভাবিলোঁ আৰু এয়া আমাৰ সকলো মানে ফেমিলি মেম্বাৰে হয়, ঘৰৰ পৰিয়ালখিনিৰ মাজতে আমি খানা এটা খাম। আৰু এয়া হৈছে হাঁহটো, মানে আজি এই হাঁহজনী হ'ব আৰু লগতে আছে কিবা কিবি দেখাই থাকিম। আৰু মই এতিয়া বনাইছোঁ আবেলি টাইমত ধুনীয়াকৈ পকৰি আৰু গাখীৰ চাহ, যিহেতু সকলোৱে ক'লে যে পকৰি আৰু গাখীৰ চাহ বনোৱা, মানে এইখিনি দায়িত্ব মোক দিলে। চ' এতিয়া বনাই আছোঁ, এতিয়া যাম আৰু খাম। তাৰপিছত বাকী হৈ থাকিব অলপ অলপকৈ। আৰু এয়া এইফালে আমাৰ মানে ডাঙৰ বৰ্তাৰ ডাঙৰ বোৱাৰী, মানে আমাৰ বাইদেউ হয়, তেখেতে এতিয়া পাচলি কাটি আছে অলপ অলপকৈ, এতিয়াৰ পৰা ৰেডি কৰি আছে। আৰু সৰু খুৰাৰ বোৱাৰী, এনেকৈ আমি তিনিজনী যা আৰু। চ' এনেকৈ ইফালে ডাঙৰ বৰ্তাৰ ডাঙৰ ল'ৰা মানে দাদাজন মাংস কাটি আছে, হাঁহটো কাটি আছে। আৰু ইফালে ষ্টাৰ্ট কৰি দিছে, সন্ধিয়াই হ'ল, বৌয়ে মানে ভাত ৰন্ধা আৰম্ভ কৰি দিছে। আমি যিহেতু দুজনে পোৱালি থকা হয় আৰু বৌৰ পোৱালিকেইটা ডাঙৰ হৈছে, চ' বৌয়ে ষ্টাৰ্ট কৰিছে ভাত বনোৱা। আৰু সেনেকৈ প্ৰায় হৈছে অলপ অলপকৈ, আৰু ফাইনেলি হৈ গ'ল। বাকী অকণমান বাকী আছে, কিন্তু মাংসটো হৈ যোৱাৰ পিছত সিহঁতক খুৱাই দিছোঁ, যিহেতু ইহঁত সৰু হয়, টোপনি যোৱাৰ চান্স আছে। চ' সিহঁতক খুৱাই দিছোঁ আৰু এতিয়া আমি খাবলৈ ষ্টাৰ্ট কৰিছোঁ। এয়া আমাৰ ঘৰৰ গোটেইকেইজন, ঘৰৰে হয়, ফেমিলি খানা আৰু এয়া বৌয়ে দি আছে, বাঢ়ি আছে ভাত। আৰু এয়া মই আৰু তেখেতে আমি ইয়াতে টেবুলতে খাইছোঁ। আমি দুইজনীৰ কণ্ডিশ্যনটো অলপ একেই হয়, মানে বুজি পাইছে থাকে, তাই প্ৰেগনেণ্ট আৰু মই যিহেতু সৰু বাচ্ছাৰ মাক, মোৰ অপাৰেশ্যন হোৱাৰ বাবে মই তলত খোৱা নাই। আৰু সেয়া বৰমাহঁত, খুৰীহঁত, মাহঁত, ভণ্টি, ভাইটি সকলোৱে আমি খাইছোঁ আৰু আপোনালোকে চাই থাকক। তো ফ্ৰেণ্ডছ, এইখিনিয়ে আছিলে, সকলোৱে মিলি এসাঁজ খালোঁ নতুন বছৰত, সেইকাৰণে অকণমান দেখুৱালোঁ আৰু ভিডিঅ'ৰ জৰিয়তে। তো আজি ভিডিঅ'টো ইমানতে এৰিছোঁ। আকৌ এবাৰ হেপী নিউ ইয়েৰ সকলোকে, বাই বাই।